হাই এভৰিৱান, আজি মই আপোনালোকক ঘৰত কাৰ বিয়া ওলাইছে দ্বিতীয় খণ্ডটো দেখুৱাবলৈ ওলাইছোঁ। খণ্ড হিচাপে কৰি দিছোঁ কাৰণ ভিডিঅ'টো বৰ দীঘল হৈ যায়, সেইকাৰণে মই ভাগ ভাগ কৰি দিছোঁ। আহক চাওঁ দ্বিতীয় খণ্ডটো। এয়া দ্বিতীয় খণ্ডটো হৈছে জোৰোণৰ কিছু দৃশ্য আপোনালোকক দেখাম। জোৰোণৰ আগে আগে কিছু পোষ্ট দিছিলোঁ। এয়া জোৰোণ আহি পালেহি, খুৰী আৰু এয়া মায়ে শৰাই সলাইছিলে। এয়া আদৰি নিছে। অতিথিসকল গোটেইবোৰে একেলগে বহিছে। মই আৰু ভিতৰত কেইখনমান ফটো তুলি ল'লোঁ। এয়া খুজিবলৈ যাওঁতে, জোৰোণ খুজিবলৈ যাওঁতে শৰাই টোপোলাৰ সৈতে আগবঢ়াইছিলে। নাই, এৰি নিদিয়ে। এয়া এতিয়া ধুনীয়াকৈ ডাঙৰকৈ শৰাই টোপোলাৰ সৈতে লৈ আগবঢ়োৱালে। এয়া ৰভাতলিত আহি বহিলোহি। জোৰোণৰ কাৰণে ৰেডি হৈছোঁ আৰু কিছুমান কথা বৰমাই বুজাই দিছিলে। এয়া জোৰোণৰ আগে আগে ভণ্টিহঁতৰ লগত ফটো একপিও মাৰি ল'লোঁ। একপি নালাগে, ভালেকেইকপি মাৰিলোঁ ফটো আমি। কাহ হৈ থকাৰ কাৰণে মাতষাৰ অলপ ভাঙি আছে দেই। এয়া অলপ লাজো লাগিছে, ভয়ো লাগিছে। বমাহঁতে টোপোলা আগবঢ়াইছিলে। কৰোণাৰ কাৰণে মানুহ বেছি নাছিলে, কাৰণ তেতিয়া পাৰ্মিশ্যন অকল 100জনহে দিছিলে। ফেন চলি থকাৰ বাবে চাকিটো আৰ দিব লগা হৈছে, নহ'লে নুমাই নুমাই যাব ধৰিছে। এয়া জোৰোণৰ পানীয়া বস্তুসমূহ ভকত বহিছিলে। মা আৰু দুয়োগৰাকী মায়ে সেৱা লৈছে কামবোৰ আৰম্ভ কৰিবৰ কাৰণে। অতিথিক আৰু আলপৈচান ধৰিছে আপাহঁতে। এয়া জোৰোণৰ কাৰণে সাজু হৈছে আৰু। কেনেকৈ যে দিনটো পাৰ হৈ গ'ল। মূৰত তেল দিবলৈ লৈছে মামী, মাহী, মা। মামীয়ে ফণিয়াই দিছে। মা সেন্দুৰ আৰু ফুট দিলে। কাপোৰখন একেবাৰে ঢাকি মেলি দিলে আৰু। মুখ চুখ একেবাৰে ঢাকি পেলালে আৰু মোৰ শেষত। এয়া মামী, মা, এয়া মাহীয়ে পিন্ধাই আছিলে। এয়া মাহী, এপত এপতকৈ সকলোবোৰ বস্তু পিন্ধাইছে আৰু। মা তলত বেছি সময় বহি থাকিব নোৱাৰে। পিঠাই খুৱাওঁতে এয়া মাৰ মৰমৰ চুমা। সকলোৱে হাঁহিছে। জোৰোণ সামৰিলে আৰু। জোৰোণ আৰু বিয়া একেদিনাই পৰিছিলে, সেইটো কাৰণে বৰ লৰালৰি হৈছিলে।
কাৰণ জোৰোণ ঘূৰি গৈ আকৌ দৰা আহিবই হ'ব, কাৰণ সময়ো বান্ধি দিছিলে 7টালৈকে কাৰফিউ দিয়া আছিলে। ভকতসকলক সেৱা লোৱাৰ পাছত এয়া ডাঙৰ মাহী, মা, আপা, এয়া বৰ্তা আছিলে। এয়া আলহী ভাত খাবলৈ বহুতে। দৰা ঘৰৰ পৰা যোৱা মানুহবোৰ আৰু এয়া ভাইটি, এয়া সকলোবোৰে খাবলৈ বহুতে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে বেল আইকনটো টিপি দিব।